है दोस्तों, वेलकम टू माय यूट्यूब चैनल विलेज ब्लॉग। तो আগতে মানে ভিউটো চাওক কেনেকা ভিউ, এই নেচারাল ভিউটো চাওক একেবারে আল্টিমেট। এইটো ভিডিঅ' মানে অলপ ব্লেক, তো ব্লগ নহ'ব পাৰে, তো আপোনালোকে অলপ ভিউটো চাব, তো লাষ্টলৈকে চাই থাকিব। তো আমি গৈ আছোঁ মানে হোজাই জিলাৰ এনেকুৱা ঠাইত য'ত নেকি নেচাৰেল ভিউটো ইমান ধুনীয়া, তো আপোনালোকে দেখিবলৈ পাব। তো হোজাই জিলাৰ মানে আমতলা বুলি এখন ঠাই আছে, সেই ঠাইত আমি গৈ আছোঁ। তো ইয়াত মানে অলপ আমাৰ কাম আছে, সেইকাৰণে গৈ আছোঁ। তো আপোনালোকে এইটো ভিডিঅ'ত অলপ ব্লেক একো দেখা নাপাব, অকল মানে নেচাৰেল ভিউটো চাব। আমি বহুত দিনৰ পৰা ব্লগ দিব পৰা নাই, তো আজিৰ পৰা মানে ব্লগ দি থাকিম। তো আপোনালোকে চাই থাকিব আৰু চেনেলটো মানে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু মানে ভিউটো ভাল পায় আৰু লাইক কৰি দিব। তো বন্ধুসকল, ভিডিঅ'ৰ কোৱালিটিটো কেনেকুৱা হ'ল তো আপোনালোকে কমেণ্টত জনাব। তোমাকে না পালে মৰু মৰু যেন লাগে, তুমি জানে ইমান ক'ব নালাগে। উৰে হৈ থাকিবা উৰি জীৱনলে, দুয়োৱে সাজিলো ঘৰে খনি সুখৰে। আছো থাকিম তোমাৰ সতে, আন একো মোক সুখ নালাগে, তুমি দিয়া মৰমে জিয়া। আমাৰ ভাগত যিকণ আছে অলপ আগত গ'লে আমি পাওঁ এখন মানে বজাৰ আছে, এই বজাৰখনৰ নাম চিকাৰী গেট। তো এইখনেই হ'ল চিকাৰী গেট। তো ইয়াতে মানে অলপ ৰখিব লগা হ'ল। তো আগত ফালে মানে ট্ৰেইন গৈ আছে, মানে অলপ ৰখিব লগা হ'ল। তো ট্ৰেইনখন গুচি গ'ল, তো আমি মানে আকৌ আৰম্ভ। তো এইখন মানে চিকাৰী গেট। আকৌ যদি আমি এইফালে যাওঁ তো আমি বালুকমাৰীত যাম, তো আমি এইফালে নাযাম, তো আমি মানে চিধা যাম। এই বজাৰখন মানে ইমান ডেঞ্জাৰাছ, যেতিয়া মানে পূৰা লকডাউন আছিল, তো আমাৰ ফালে ৰাস্তাত এটা মানুহ ওলাব নোৱাৰে, তেতিয়া মানে ইয়াত বজাৰ চলি আছিল, পূৰা বজাৰ চলি আছিল। এইখন মানে চিকাৰী গেট। তো ইয়াতে মানে পূৰা মূৰ্তি চূৰ্তি বনাই আছে, সন্মুখত পূজা আছে না, সেইকাৰণে। আছো থাকিম তোমাৰ সতে, আন একো মোক সুখ নালাগে, তুমি দিয়া মৰমে জিয়া। আমাৰ ভাগত যিকণ মানে ভিউটো চাওক একেবাৰে আল্টিমেট। তো ভিউটো কেনেকুৱা লাগিল আপোনালোকৰ, তো কমেণ্টত জনাব। তো পথাৰৰ মাজৰ ভিউটো চাওক এবাৰ। এদিন মিলি যায়, তুমি মই এদিন মিলি যাম। বন্ধুসকল, ইয়াত মানে অলপ বৰষুণ দিলে মানে বানপানী হৈ যায়। তো এই মানে পথাৰত মানে পূৰা বানপানী হৈ যায়, তো ৰাস্তাৰ ওপৰেদি পানী গৈ থাকে। ইয়াৰ মানে পথাৰখন একেবাৰে গাড়ীবিলাকত মানে পূৰা হাতী ওলায়। যেতিয়া মানে ধান পকে তেতিয়া মানে ডেইলি প্ৰত্যেক দিনাই হাতী ওলায়। তো সেইকাৰণে মানুহে পথাৰৰ মাজত যেতিয়া ধান পকে তেতিয়া এই আপোনালোকে দেখিব পাইছে বগা টাইপৰ কিবা লগাই থোৱা আছে, এই হাতীৰ কাৰণে লগাই থোৱা আছে। হাতীয়ে এইবিলাক দেখি। এই ঠাইখন মানে কুঁহিয়াৰৰ বাবে বিখ্যাত। তো মানে হোজাই জিলাত সকলোতকৈ বেছি কুঁহিয়াৰ পোৱা যায় এই ঠাইখনত। তো তেওঁলোকে মানে কুঁহিয়াৰ খেতি কৰি জীৱন যাপন কৰি আছে। আহি মানে সন্মুখত আৰু এখন বজাৰ পালোঁ, সেই বজাৰখনৰ নাম বাৰুৱা বজাৰ। তো এই বজাৰখনৰ নাম বাৰুৱা মানে যিজন মালিক সেইজনৰ মানে হাত এখন নাছিল, সেইকাৰণে বাৰুৱা বজাৰ বুলি উল্লেখ কৰা হয়।
তো আমি মানে এখন বিখ্যাত ৰাস্তাত উঠি গ'লোঁ তো এই ৰাস্তাটো মানে ইমান ওখ মানে ইয়াত মানে পূৰা বানপানী হৈ যায় তো ঠাইডোখৰ দেখিবলৈ অলপ জংঘল টাইপৰ হ'লেও সঁচাই এই ঠাইডোখৰ অলপ জংঘল টাইপৰ হয় তোমাকে না পালে মৰু মৰু যেন লাগে তুমি শুন বুজানে আছো মই কিদৰে মোৰে হৈ থাকিবা মোৰে জীৱনলে দুয়োৱে সাজিলো ঘৰে খনি সুখৰে আছো থাকিম তো গাইজ আপোনালোকে নিশ্চয় ভিডিঅ'টো দেখা পালে আৰু ভিডিঅ'টো ভাল পালে অলপ শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰি দিব আৰু এইটো আছিলে সৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আই হোপ ইনজয় দিছ ভিডিঅ' থেংকছ ফৰ ৱাচিং ফৰ গুড বাই